Hello everyone, welcome back to my another mini vlog. থিয়েটাৰ চাই বেয়া পোৱা মানুহ চাগে নাই নেকি মোৰ এনেকুৱা লাগে কাৰণ দেখিছেই নহয় ইমান মানুহ আৰু আমিও বহুত বেছি ভাল পাওঁ নগাঁও নেহেৰুবালিত যিমান কেইখন থিয়েটাৰ আহিছে এতিয়ালৈকে আমি প্ৰত্যেকখন চাইছোঁ বুলি ক'লেও চাগে ভুল নহ'ব দুই এখন কেতিয়াবা মিছ হৈ যায় কিবা কাৰণত আগতে মানে স্কুলৰ টাইমত মানে এনেকুৱা হয় কেতিয়াবা মানে আজি বোলে থিয়েটাৰ আছে কাইলৈ বন্ধ পৰহিৰ পৰা বোলে মোৰ এক্সাম তেনেকৈও মই চাইছোঁ কাজিয়া কৰি হ'লেও মানে যামেই আৰু যেনেকেই যি নহওক আৰু মায়ে মানে লগত মহৰ ধূপ কইল যি পাই লৈ যায় একদম শান্তিত চাই আৰু যাতে মহৰ পৰা একো ডিষ্টাৰ্ব নাপায় মই এতিয়া ফিল কৰোঁ যে আমি আগৰ পৰা গেলেৰীত বহি কিয় নাচালোঁ ইমান বেছি ভাল লাগে নহয় মই মানে এবাৰ ফাৰ্ষ্ট টাইম দেখাইছোঁ মাক গেলেৰীত বহাই পেলাই ইতিহাসখন চালে বহুত বেছি ভাল পালে এই সূৰ্যখনো চাম বুলি ভাবিছিলে কিন্তু অলৰেডি আমাৰ টিকেট বুক আছিল যিহেতু সেইটো কাৰণে চকীত বহিয়ে চালোঁ টিকেট 3খন বুক কৰা আছিল আমাৰ বাবা মা আৰু মোৰ কাৰণে আগতেই কৰা আছিল যিহেতু এতিয়া আইতাকো লৈ আহিলোঁ তেজপুৰৰ পৰা বোলো ব'লক থাকিব কেইদিনমান আমাৰ ঘৰত পিছে গুচি গ'ল দুদিন থাকি পেলাই আৰু আইতা আহিলে মামীয়ে মই গেলেৰীৰ পৰা চালোঁ ছেকেণ্ড ডে যিখন নাটক মোৰ চকুলোৰে একাপ চাহ সেইখন চাবলৈ মোৰ বহুত হেঁপাহ আছিল এই টিকটক গানটো যে কিন্তু মই সেইখন চাব নোৱাৰিলোঁ ছেকেণ্ড ডে বাবা আইতা আৰু মায়ে চালে মই গুৱাহাটী যাব লগা হ'ল এটা শ্বুটৰ কাৰণে সেইকাৰণে মই এখন মিছ কৰিলোঁ কিন্তু বহুত বেছি মনটো বেয়া নেক্সট ডে চাবলৈ গ'লোঁ নষ্ট পুৰুষ ভাল লাগিল চাই তাতে গম পালোঁ যে ছেকেণ্ড শ্ব' হ'বলৈ গৈ আছে মোৰ চকুলোৰে একাপ চাহ কি ধুনীয়া নাটক মই সেইখন বহুত হেঁপাহ কৰি আছিলোঁ চাবলৈ আৰু মায়ে মোৰ লগত আকৌ চালে মায়ে দুবাৰ চালে মানে এনেও মোক কৈছিলে আৰু এবাৰ চাম বুলি লাকটো মিলি গ'ল বহুত সঁচাকৈ বহুত ধুনীয়া